আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাৰ ওপৰত পৰমাত্মাৰ আশীৰ্বাদ আৰু কৃপা অটুট থাকে। ঈশ্বৰ সদায় আমাৰ সৈতে সম্পৰ্কত থাকে আৰু প্ৰতি মুহূৰ্ততে আমাৰ চাৰিওফালে ভগৱান বিৰাজমান হৈ আছে। কিন্তু ভগৱান সদায় আমাৰ কাষত থকাৰ পিছতো আমি ইয়াৰ অনুভৱ কৰিব নোৱাৰোঁ। বহু পূজা অৰ্চনা কৰাৰ পিছতো ভক্তই ভগৱানৰ উপস্থিতি বুজি নুঠে। ভগৱানৰ দৰ্শন পালেই জীৱন ধন্য হ'ব বুলি সেৱা কৰি থকাসকলে ভগৱানক দৰ্শন নাপাই কেতিয়াবা নিৰাশ হৈ পৰে। যদি আপুনি এই কথাখিনি শুনিবলৈ আৰম্ভ কৰিছে তেন্তে সম্পূৰ্ণকৈ শুনিব। এই কথাখিনি আধাতে এৰি আঁতৰি যোৱাৰ ভুল একেবাৰে নকৰিব, কিয়নো এই পবিত্ৰ কথাখিনি আধাতে এৰি আঁতৰি গ'লে আপোনাৰ পাপ লাগিবও পাৰে। সেইবাবে এই কথাখিনি শেষ পৰ্যন্ত শুনিবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আপুনি যদি শিৱ ভক্ত তেন্তে বাবা ভোলানাথৰ অনাদৰ নকৰিব। ভগৱানক দৰ্শন লাভ নকৰি ভক্ত নিৰাশ হোৱাৰ প্ৰধান কাৰণটো হৈছে যে আমাৰ এনে কিছুমান সূক্ষ্ম কথা, এনে কিছু সৰু সৰু সংকেতৰ বিষয়ে জ্ঞানেই নাই, যিবোৰ সংকেত সময়ে সময়ে ঈশ্বৰে আমাক দি থাকে। এই সংকেতবোৰ উপলব্ধি কৰিব নোৱাৰাৰ বাবে আমাৰ প্ৰাৰ্থনা, আমাৰ সম্পৰ্ক ঈশ্বৰৰ শক্তিৰ সৈতে মিলন হ'ব নোৱাৰে। সেইবাবে আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এনে 5টা সংকেতৰ বিষয়ে, যি 5টা সংকেতৰ ভিতৰত যদি এটা সংকেতো আপুনি কেতিয়াবা লাভ কৰে তেতিয়া বুজিব যে মহাদেৱৰ অসীম কৃপা আপোনাৰ ওপৰত আছে। বাবা ভোলানাথ সদায় আপোনাৰ লগত আছে। ভগৱান শিৱ আপোনাৰ একেবাৰে কাষত আছে আৰু এই সংকেত পোৱাৰ পিছতেই আপুনি আপোনাৰ সাধনা, নিজৰ পূজা অৰ্চনা বা প্ৰাৰ্থনা আৰু অধিক ধ্যান দি সম্পূৰ্ণ নিষ্ঠা তথা বিশ্বাসেৰে আৰম্ভ কৰিব লাগিব। আৰু আপুনি এইটো বুজিব লাগিব যে আপুনি সঁচাই এজন ভাগ্যৱান, কাৰণ আপুনি আপোনাৰ প্ৰভুৰ মন জয় কৰিব পাৰিছে। আহক কমেণ্টত সম্পূৰ্ণ ভক্তিৰে হৰ হৰ মহাদেৱ বুলি লিখি ভগৱান শিৱৰ কৃপা লাভ কৰাৰ সেই 5টা দিব্য সংকেতৰ বিষয়ে এটা এটাকৈ আজি জানি লওঁ। প্ৰথম সংকেত, যেতিয়া ভগৱান শিৱৰ কৃপা কোনো এজন ব্যক্তিৰ ওপৰত পৰে তেতিয়া সেই ব্যক্তিজনে ভৱিষ্যতে হ'বলগীয়া ভাল বেয়া যিকোনো পৰিস্থিতিৰ পূৰ্বানুমান কৰিব পাৰে। বিশেষকৈ সপোনৰ মাধ্যমেৰে ভগৱানে এনে পূৰ্বানুমান কৰাৰ সুযোগ দিয়ে। আমাৰ যিটো কনচিয়াছ মাইণ্ড মানে চেতন মন, এই চেতন মন আমি সাৰে থকাৰ সময়ত সক্ৰিয় হৈ থাকে। বিপৰীতে কিন্তু আমাৰ ছাবকনচিয়াছ মাইণ্ড বা অৱচেতন মন, এই অৱচেতন মন সকলো সময়তে সক্ৰিয় হৈ থাকে। আৰু নিদ্ৰাৰত অৱস্থাত বা টোপনিত আমি যিবোৰ সপোন দেখা পাওঁ এই সপোনবোৰ আমাক অৱচেতন মনে দেখুৱাই থাকে। আৰু আমি যিবোৰ সপোন দেখা পাওঁ সেই সপোনবোৰ এজন ব্যক্তিৰ বিভিন্ন ইচ্ছা, সমস্যা আৰু লালসাৰ পৰিণাম হয়। কিন্তু যেতিয়া এজন ব্যক্তিয়ে নিৰন্তৰ শিৱৰ সাধনাত থাকে, মহাদেৱৰ ভক্তিত বিলীন হৈ থাকে, এনে ব্যক্তিৰ মন আৰু মস্তিষ্কত অদ্ভুত শক্তিৰে ভৰি পৰে। এনে ব্যক্তিৰ আধ্যাত্মিক শক্তি বহুত বেছি বাঢ়ি থাকে। এনে মানুহৰ শক্তি একত্ৰিত হৈ থাকে আৰু স্মৃতি শক্তিও বৃদ্ধি পায়। আৰু এনে পৰিস্থিতিত অৱচেতন মন ব্ৰহ্মাণ্ডত বিয়পি থকা দৈবিক শক্তিৰ সম্পৰ্কলৈ আহি যায়। ভগৱান শিৱৰ সৈতে, সেই শাশ্বত সত্যৰ সৈতে, সেই নিৰ্ভীক শক্তিৰ সৈতে অৱচেতন মন সংযুক্ত হৈ থাকে। আৰু এনে সময়ত যি ব্যক্তিয়ে সপোন দেখে তেওঁৰ জীৱনত সেয়াই সংঘটিত হয়। ভগৱান শিৱ যি সৰ্বোচ্চ চেতনা, যি স্বয়ংভূ, এনে পৰম শক্তিৰে সংযুক্ত হোৱাৰ পিছত যি সপোন এজন ব্যক্তিয়ে দেখে, বিশেষকৈ যিবোৰ সপোন ব্ৰহ্ম মুহূৰ্তত দেখা পোৱা যায়, সেয়া ভৱিষ্যতৰ ভাল বা বেয়া যিকোনো ঘটনাৰ পূৰ্বাভাস আৰু ভৱিষ্যতে হ'বলগীয়া যিকোনো পৰিস্থিতিৰ কথা ব্যক্তিজনে বুজিব পাৰে। এয়া কেৱল ভগৱান শিৱৰ কৃপাৰ বলতে সম্ভৱ হয়। এনে ব্যক্তিয়ে নিজৰ ভিতৰত অসীম সম্ভাৱনাক স্পৰ্শ কৰিব পাৰে। তেওঁ দেৱতুল্য হৈ পৰে। কেৱল সপোনতেই নহয়, মহাদেৱৰ কৃপা লাভ কৰা ব্যক্তিয়ে যিকোনো সময়তে এনেধৰণৰ পূৰ্বাভাস লাভ কৰিব পাৰে। সাধাৰণ চেতনাত থকা বা মহাদেৱৰ কৃপা লাভ নকৰা ব্যক্তিৰ বাবে এইটো অসম্ভৱ। এইটো হৈছে ভগৱান শিৱৰ কৃপা লাভ কৰাৰ খুবেই বিশেষ সংকেত। মহাদেৱৰ কৃপা লাভ কৰা দ্বিতীয়টো সংকেত হৈছে যেতিয়া কোনো এজন ব্যক্তিয়ে কিবা কথা বা পূৰ্বানুমান কৰে আৰু বাস্তৱত তেওঁ কোৱাটোৱেই সঁচা হৈ পৰে বা ফলিয়াই যায়,
সেইটো এটা সংকেত বুলিয়ে কোৱা হৈছে। বিশেষকৈ যেতিয়া আপুনি ধ্যান বা প্ৰাৰ্থনা কৰি থাকে, সেই সময়ত অকস্মাতে কোনো এক বিচাৰ মনলৈ আহি যায়, নাইবা ধ্যান কৰি থকা প্ৰাৰ্থনা শেষ কৰি উঠি আপুনি এনে এটা কথা কৈ দিয়ে যিটো কথা বাস্তৱত ঘটি যায়, এইটো ভগৱান শিৱৰ কৃপা লাভৰ এটা ডাঙৰ সংকেত। ইয়াৰ সমান্তৰালত থকা ডাঙৰ কাৰণটো হৈছে যেতিয়া আপুনি ধ্যান সাধনা বা প্ৰাৰ্থনাত গভীৰভাৱে সোমাই পৰে, তেতিয়া আপোনাৰ অন্তৰ্মনত থকা সকলো বেয়া চিন্তা ভাৱনা, সকলো নেতিবাচক চিন্তা শেষ হ'বলৈ ধৰে আৰু সেই সময়ত আপোনাৰ মন নিৰ্মল হ'বলৈ ধৰে। আপোনাৰ চক্ৰ, বিশেষকৈ অজ্ঞা চক্ৰ, অনাহত চক্ৰ আৰু বিশুদ্ধ চক্ৰ জাগ্ৰত হয় আৰু এই চক্ৰসমূহ ঐশ্বৰিক শক্তিৰে সক্ৰিয় হৈ থাকে। আপোনাৰ সকলো শক্তি ভৌতিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু আপুনি ভগৱান শিৱৰ শক্তিৰ সৈতে সংপৃক্ত হৈ সম্পৰ্ক স্থাপন কৰিব পাৰে। ভগৱান শিৱ হৈছে ব্ৰহ্মাণ্ডৰ আধাৰ। বিশ্ব ব্ৰহ্মাণ্ডৰ কোণে কোণে ব্যাপ্ত হৈ থকা মহাদেৱৰ দিব্য অনুভূতি আপোনাৰ অন্তৰ্মনত গভীৰভাৱে প্ৰৱেশ কৰিবলৈ ধৰে। তেতিয়া সেই সময়ত আপুনি যি কথাই কয়, নাইবা সেই সময়ত আপোনাৰ মনলৈ আজে বাজে অদৰকাৰী চিন্তাৰ সলনি প্ৰভাৱপূৰ্ণ বিচাৰ অহা আৰম্ভ কৰে আৰু আপুনি সেই সময়ত কোৱা প্ৰতিটো কথাই সত্য হৈ পৰে। আপুনি এটা নিখুঁত তথা শুদ্ধ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰে। এয়া কেৱল ভগৱান শিৱৰ কৃপা লাভ কৰিলেহে সম্ভৱ হয়। আপোনাৰ চেতনাৰ স্তৰ বহুত গভীৰ হৈ পৰে। এইবোৰ দিব্য চেতনালৈ ৰূপান্তৰিত হৈ পৰে। চেতনাৰ এই স্তৰত আপুনি তেতিয়াহে উপনীত হ'ব পাৰিব যেতিয়া আপুনি শিৱৰ ভক্তিত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিব। আপোনাৰ দেহ মন শিৰা উপশিৰা যেতিয়া শিৱময় হৈ পৰিব, তেতিয়াহে আপুনি এই স্তৰত উপনীত হ'ব পাৰিব। মহাদেৱৰ কৃপা লাভ কৰা তৃতীয়টো সংকেত হৈছে আপুনি যিবোৰ কামত বিফল হৈছিল বা যি 5টা আধৰুৱা কাম ৰৈ গৈছিল, সেই কামবোৰ লাহে লাহে সফল হ'বলৈ আৰম্ভ হ'ব বা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব আৰু আপোনাৰ জীৱনত যিবোৰ সমস্যা আছিল, সেই সমস্যা সমাধানৰ পথ কিবা নহয় কিবা এক উপায় আপুনি বিচাৰি পাবলৈ সক্ষম হ'ব। প্ৰতিজন মানুহৰ জীৱনত বিভিন্ন সমস্যা আৰু বহুত প্ৰত্যাহ্বান থাকে। বহু সময়ত আমি এনে সমস্যা বা প্ৰত্যাহ্বানৰ পৰা নিজকে উদ্ধাৰৰ ৰাস্তা বিচাৰি নাপাওঁ। কিন্তু যদি ভোলানাথৰ কৃপা কোনো এজন ব্যক্তিৰ জীৱনত থাকে, তেতিয়া তেওঁ সকলো সমস্যা সমাধানৰ কিবা নহয় কিবা এটা ৰাস্তা দেখা পায় আৰু এনেকুৱা বেছিভাগ তেতিয়াহে হয় যেতিয়া আপুনি শিৱ ভক্তিত বিলীন হৈ থাকে। আপুনি মহাদেৱৰ সেৱাত যেতিয়া গভীৰভাৱে সোমাই পৰে, তেতিয়া অকস্মাতে আপোনাৰ মস্তিষ্কলৈ কিছুমান এনেকুৱা বিচাৰ, কিছুমান এনে সংকেত আহে যিবোৰ আপোনাৰ এই সমস্যা বা প্ৰত্যাহ্বানৰ সৈতে জড়িত হৈ থাকে আৰু সেই সমস্যাসমূহৰ পৰা বাহিৰ হোৱা কিবা নহয় কিবা ৰাস্তা এটা বিচাৰৰ ৰূপত আপোনাৰ মস্তিষ্কলৈ আহে আৰু দৈবিক কৃপাৰ জৰিয়তে আপুনি কিছুমান এনে উপায় বিচাৰি পায় যিবোৰে আপোনাক সমস্যাসমূহৰ পৰা বাহিৰ হোৱাত সহায় কৰে আৰু এয়া একমাত্ৰ মহাদেৱৰ কৃপা লাভ কৰিলেহে সম্ভৱ হয়। যেতিয়া আপোনাৰ সমস্যাৰ সমাধান আপুনি বিচাৰি পাব, তেতিয়া আপোনাৰ জীৱনটো আৰু অধিক সৰল আৰু অধিক সুন্দৰভাৱে পাৰ হ'বলৈ আৰম্ভ হ'ব। মহাদেৱৰ কৃপা লাভ কৰাৰ চতুৰ্থটো সংকেত হৈছে ব্ৰহ্ম মুহূৰ্তত টোপনিৰ পৰা সাৰ পোৱা। ব্ৰহ্ম মুহূৰ্ত এনে এক দিব্য আৰু পবিত্ৰ পহৰ যি সময়ত সমস্ত দেৱ দেৱীৰ শক্তি ইতিবাচক হৈ বিয়পি থাকে, যিটো পৰম সত্তা অৰ্থাৎ ভগৱান শিৱৰ শক্তিৰো এটা অংশ। সম্পূৰ্ণ ব্ৰহ্মাণ্ডত এই পৰম শক্তি বিয়পি থাকে। এনে সময়ত যদি কোনো এজন ব্যক্তিয়ে নিজে নিজে টোপনিৰ পৰা সাৰ পাই যায়, তেন্তে এয়া কোনো সাধাৰণ কথা নহয়। এই কথাই এইটো সংকেত দিয়ে যে আপুনি মহাদেৱৰ শক্তিৰ সৈতে নিজকে সম্পৰ্ক স্থাপন কৰিছে আৰু ব্ৰহ্ম মুহূৰ্তৰ দৈবিক সংকেত, দৈবিক আভা আপোনাৰ অৱচেতন মনত প্ৰৱেশ কৰে। সেইবাবে আপুনি কোনো নজগোৱাকৈ, এলাৰ্ম নিদিয়াকৈ টোপনিৰ পৰা সাৰ পাই যায়। এনে পৰিস্থিতিত আপুনি বুজিব লাগে যে ভগৱানে আপোনাক সংকেত দিছে যে এই সুন্দৰ সময়খিনি আপুনি শুই থাকি নষ্ট কৰিব নালাগে। বিপৰীতে ঈশ্বৰৰ ইচ্ছাক বুজি লৈ
ইয়াৰ সম্পূৰ্ণ লাভ উঠাব লাগে আৰু মহাদেৱৰ ভক্তিত ডুবি যাব লাগে। পঞ্চম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ সংকেতটো কোৱাৰ পূৰ্বে আপোনালৈ এটা অনুৰোধ, যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে এই ধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সদায় নিয়মীয়াকৈ লাভ কৰিব পাৰে। লগতে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি ভগৱান শিৱলৈ আপোনাৰ সেৱা নিবেদন কৰক। আমি মহাদেৱক প্ৰাৰ্থনা জনাইছো যাতে মহাদেৱে এই 5টা সংকেত আপোনাক প্ৰদান কৰে। আহক মহাদেৱৰ কৃপা লাভ কৰাৰ পঞ্চম তথা অন্তিম সংকেতটো জানি লওঁ। যদি আপুনি সপোনত শিৱলিংগ দেখা পায়, সপোনত যদি শিৱালয় বা শিৱ মন্দিৰ দেখা পায়, নাইবা যদি আপুনি শিৱলিংগত পানী বা গাখীৰ অৰ্পণ কৰা দেখে, তেন্তে এই সপোন ভগৱান শিৱৰ কৃপা লাভ কৰাৰ এটা ডাঙৰ সংকেত। এনে সপোন দেখিলে বুজিব যে আপুনি সঁচাই বহুত ভাগ্যশালী, কিয়নো ভগৱান শিৱৰ দৰ্শন আপুনি সপোনৰ মাধ্যমেৰে লাভ কৰিছে। ইয়াৰ উপৰিও ভগৱান শিৱৰ প্ৰতীক চিহ্ন যেনে ডম্বৰু, ৰুদ্ৰাক্ষ, ত্ৰিশূল, সৰ্প আদি আপুনি যদি সপোনত দেখা পায়, তেন্তে এইটো শিৱৰ কৃপা লাভ কৰা এটা খুবেই গুৰুত্বপূৰ্ণ সংকেত। যদি এই ধৰণৰ কোনো এক বস্তু আপুনি সপোনত দেখা পায়, তেতিয়া পূৰ্বতকৈ দুগুণ ভক্তিৰে গভীৰভাৱে আপুনি শিৱ ভক্তিত বিলীন হৈ পৰিব। আৰু যদি আপুনি এনেকুৱা কৰিব পাৰে, তেন্তে শিৱৰ সৈতে একত্ৰিত হোৱাৰ আপোনাৰ যি পৰম লক্ষ্য সেয়া আপোনাৰ পৰা বেছি দূৰত নাই বুলি আপুনি ধৰি ল'ব পাৰে। এইকেইটাই হৈছে সেই 5টা দিব্য সংকেত, যি সংকেতৰ ভিতৰত যদি আপুনি এটা হ'লেও সংকেত লাভ কৰে, তেন্তে আপুনি বুজিব যে আপুনি বহুত বিশেষ, আপুনি বহুত ভাগ্যশালী। গতিকে এনে সংকেত লাভ কৰাৰ পিছত আপুনি ভগৱান শিৱৰ ভক্তি আৰু অধিক আন্তৰিকতাৰে আৰু অধিক গভীৰভাৱে কৰিব লাগে। প্ৰিয় দৰ্শক, যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে আন 10 জনেও পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আন এটা নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।